আজিৰ দিনটোত আমি সকলোৰে হৃদয়ত গভীৰ শূন্যতা অনুভৱ কৰিছোঁ। অসমবাসীৰ হৃদয়ৰ সম্ৰাট, অসমীয়াৰ গৌৰৱ, অমৰ গায়ক জুবিন গাৰ্গৰ অবিস্মৰণীয় অৱদান আজিও আমাৰ কাণত সুৰ হৈ বাজি আছে। জুবিন দা কেৱল এজন শিল্পী নহয়, তেওঁ আছিল অসমবাসীৰ প্ৰাণৰ স্পন্দন। তেওঁৰ প্ৰতিটো গীতে অসমীয়াক জাগ্ৰত কৰি তুলিছিল, আশা আলোকৰ পথত লৈ গৈছিল। ভক্তিগীত, প্ৰেমৰ গীত, জনজাতীয় সুৰ, পপ ৰক সকলোৰে মাজতে তেওঁ নিজৰ অমৰ ছাপ এৰি গ'ল। তেওঁৰ কণ্ঠত আছিল এক অপাৰ যাদু, যাৰ সুৰত শ্ৰোতাই নিজৰ অস্তিত্ব বিচাৰি পায়। তেওঁ কেৱল অসমেই নহয়, ভাৰতীয় সংগীত জগততো এক অনন্য পৰিচয় সৃষ্টি কৰিছিল। জুবিনদাৰ জীৱন আমাৰ বাবে এটা শিক্ষা। প্ৰতিভা থাকিলে সীমা নাথাকে। শিল্পই সকলোকে একত্ৰ কৰি ৰাখে। শৈতিকাৰ শিল্পী মানুহৰ হৃদয়ত চিৰদিন জীৱন্ত থাকে। আজিৰ এই শোকৰ ক্ষণত আমি মাত্ৰ ক'ব পাৰোঁ, জুবিন দা আমাৰ মাজত শাৰীৰিকভাৱে নাথাকিলেও তেওঁৰ গীত, তেওঁৰ সুৰ, তেওঁৰ প্ৰাণস্পৰ্শী শিল্প আমাৰ হৃদয়ত অনন্তকাল জীৱন্ত হৈ থাকিব। আজি আমি সকলোৰে পক্ষৰ পৰা এই মহান শিল্পীক গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। জুবিন গাৰ্গ, আপুনি অসমবাসীৰ হৃদয়ত চিৰঞ্জীৱ। ধন্যবাদ।